নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম যে ইউটিউবৰ তলফালে যে মানে ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক লগাই কেনেকৈ লগায়। সকলোৱে আপুনি ডিম্পু বৰুৱাৰ ভিডিঅ'ত দেখিব যে কোনোবা মানে ডাঙৰ ইউটিউবাৰবিলাকৰ তলত দেখিব যে এটা ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক মানে লগো টাইপৰ মাৰি থাকে। সেইটো ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক মানে হ'ল এনেকুৱা মানে লগো এটা তলফালে মানে ভিডিঅ'টোৰ তলত মানে এনেকুৱাকৈ লগোৱা যায়। কেনেকৈ ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক লগায় সেইটো মই আজি দেখাই দিম। লাষ্টলৈ চাই দেখাওক, মই সকলোবোৰ দেখাই দি আছোঁ কেনেকৈ আপুনি লগাব পাৰিব। তো আহক, মই মোবাইলৰ স্ক্ৰীণত দেখাই আছোঁ। মোবাইলতো কৰিব পাৰে, কম্পিউটাৰতো কৰিব পাৰে। এয়া মই মোৰ মোবাইলৰ স্ক্ৰীণত দেখাই আছোঁ। ফাৰ্ষ্টতে ক্ৰ'ম ব্ৰাউজাৰ মোবাইলত বা লেপটপত কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰত youtube.com বুলি মাৰিলে হ'ল। youtube.com বুলি নামাৰিলে মানে ডাইৰেক্ট যদি ইউটিউবটো খোলা নাযাব, সেইকাৰণে youtube.com বুলি মাৰি ডেস্কটপ ছাইট মানে ক্ৰ'মৰ ডেস্কটপ ছাইট অন কৰি ল'লে হ'ল। তাৰপিছত যেতিয়া ক্ৰ'ম ব্ৰাউজাৰে ইউটিউবটো অ'পেন হৈ গ'ল, তেতিয়া আপুনি ছাইডৰ ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি দিলে হ'ল। ইউটিউব ষ্টুডিঅ' যেতিয়া অ'পেন হৈ যাব, তাৰপিছত ইউটিউব ষ্টুডিঅ' অ'পেন হৈ গ'ল, এতিয়া ইউটিউব ষ্টুডিঅ'ৰ তলফালে চাব আপুনি ছেটিংছৰ এটা আইকন থাকিব। এই ছেটিংছত ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ এখন নতুনকৈ স্ক্ৰীণ এখন অন হৈ যাব। এইখন স্ক্ৰীণ আপুনি দেখিছে মোৰ তাৰ অন হৈ গৈছে। ইয়াতে কিবা জেনেৰেল লিখাই আছে ফাৰ্ষ্টত নহয়, চেনেলটোত ক্লিক কৰি দিলে হ'ল। চেনেলত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ আৰু কিবা কিবি আহি যাব। এতিয়া এইবিলাকত মাৰিব নালাগে, এডভান্স ছেটিংছ, তাৰপিছত আহিব ব্ৰেণ্ডিঙত এতিয়া আপোনালোকে দেখিছে ইয়াতে এড এ ভিডিঅ' ৱাটাৰমাৰ্ক, আপোনাৰ ভিডিঅ'টোৰ তলত ৱাটাৰমাৰ্ক আহি যাব। এতিয়া ভিডিঅ'টোৰ তলত ৱাটাৰমাৰ্ক কেনেকৈ আহি যাব, এতিয়া আপুনি ফাৰ্ষ্টতে পিকচাৰখন আপুনি এডিট কৰি ল'ব লাগিব মোবাইলৰ সহায়ত বা লেপটপৰ সহায়ত। এডিট কৰি লৈ পিকচাৰখন আপুনি ফাইলৰ পৰা চুজ কৰি ল'ব লাগিব। এইখন মই চুজ কৰি লৈছোঁ যে পিকচাৰখন। এতিয়া আপোনালোকে দেখিছে যে মোৰ ভিডিঅ'টোৰ তলত এনেকৈ দেখা পাব। আপোনালোকে দেখা পাবই চাগে ভিডিঅ'টোৰ তলত, যদি ভিডিঅ'টো আপুনি ফুল চাই ভিডিঅ'টো, এতিয়া আপোনালোকে ভিডিঅ'টোৰ তলত ৱাটাৰমাৰ্কটো আহি যাব। তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে। আপোনালোকেও ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক লগাই লওক, তেতিয়াহ'লে মানে প্ৰফেশ্যনেল এটা ইউটিউবাৰ এটা যেন লাগে। তো ব্ৰেণ্ডিং ৱাটাৰমাৰ্ক লগাই লওক আৰু কমেণ্ট কৰক যে আপোনালোকৰ হ'ল নে নহ'ল। তো এনেকুৱা যদি ইউটিউবৰ ছেটিংছ বা ইউটিউবৰ কিছুমান টিপছ এনেকুৱা ৰিলেটেড ভিডিঅ' যদি চাব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইউটিউবৰ কিছুমান ভিডিঅ' মই বনাইছোঁ, ডিছক্ৰিপশ্যন লিংকত আছে, মানে কেনেকুৱাকৈ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হাইড কৰিব পাৰি, ইন স্ক্ৰীন কেনেকৈ লগাব পাৰি, আই বটন কেনেকৈ ভিডিঅ' দিব পাৰি। তো এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি চাব বিচাৰে, ডিছক্ৰিপশ্যনত লিংক আছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। ভাল পাই লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব।